জীৱনত 4টা বস্তুৰ পৰা সদায় আঁতৰত থাকিবা। কলেজৰ কেৰাণী আৰু ক্ৰাছ, ধাৰ থকা দোকানী আৰু লেট্ৰিনত মৰা ব্ৰাছ। লেট্ৰিনত মৰা ব্ৰাছডালৰ কথা এইকাৰণে ক'লোঁ যে সেইডাল মাৰিব নাজানিলে কেতিয়াবা গু চিটিকি আহি মুখত পৰে। ধান বনোৱা মেচিন আৰু নতুনকৈ অনা বোৱাৰীৰ মাজত এটা মিল আছে। যেনেকৈ নতুনকৈ অনা মেচিনটো লোড দি কিনে ধান বনালে প্লেটখন বেয়া হোৱাৰ সম্ভাৱনা থাকে, ঠিক তেনেকৈ নতুনকৈ অনা বোৱাৰীজনীকো যদি বেছিকৈ লোড দিয়া যায়, তাইও ঘৰলৈ ঘূৰি যোৱাৰ সম্ভাৱনা থাকে। আমাৰো মন যায় লেপৰ তলত সোমাই ফুচফুচাই কথা পাতিবলৈ। আমাৰো মন যায় কাৰোবাক এনেকৈ ধৰি কিনে মনৰ কথা ক'বলৈ, কিন্তু কোনোৱে নপতে কেলা। আমাতকৈতো সৰু সৰু ল'ৰাবিলাকে চকু আগৰফালে 2-3জনী গাৰ্লফ্ৰেণ্ড ঘূৰাই লৈ যায় কেলা। সিহঁতক দেখিলে এনেকুৱা লাগে যেন এতিয়া হাপিক খাই মৰি থাকোঁ, কিন্তু কোনোবা পতিব বুলি সেই আশাতে জীয়াই আছোঁ। মা কচম। বিয়া এখন পাতোঁ বুলি ক'লে মই আজিয়ে পাৰোঁ, এতিয়াই পাৰোঁ, কিন্তু মই নাপাতোঁ। কাৰণ কিমানজনী বোৱাৰীয়ে মোৰ লগত, কিমানজনী ছোৱালীয়ে মোৰ লগত সংসাৰ কৰাৰ সপোন দেখি আছে, কিমানজনী ছোৱালীয়ে মোৰ লগত বিয়া হোৱাৰ সপোন দেখি আছে। সেইবিলাকৰ সপোন মই কেতিয়াও নাভাঙোঁ, বিয়াই নাপাতোঁ, বৰলা হৈ থাকিম। সদৌ অসম বৰলা সন্থা জিন্দাবাদ। শুনিবলৈ পোৱা মতে আমেৰিকাৰ পৰা অসমলৈ অহা 2জন বৈজ্ঞানিক লগে লগে বেহুচ হৈ গ'ল, যেতিয়া নেকি সিহঁতে শুনিবলৈ পালে যে ছোৱালীৰ নাভিটো ভিতৰলৈ সোমাই যোৱা হ'লে বোলে ছোৱালীজনীৰ দূৰলৈ বিয়া সোমায়। এইটো এই মালটো চানাবি, বিৰাট ধুনীয়া ছোৱালী। হেত নেপায়, এইবোৰ নেপায়, নেচাবি। নহয় চানাবি, চানা মজা। হেত নেচাং বুলি কৈছোঁ ন। নহয় বে অদঙা লগতো হয়, বোৱাৰীজনী চা। ক'ত বে, ক'ত চাওঁ, বোৱাৰী চাওঁ বোৱাৰী চাওঁ। ভাবিলেই ভাল লাগে। এদিন ময়ো মোৰ পত্নী আৰু ল'ৰা ছোৱালীকেইটাৰ লগত শহুৰৰ ঘৰলৈ যাম। শহুৰ মা আৰু শহুৰ দেউতাই দেখি কিনে ক'ব, জোৱাই আহিলে, এই হাঁহ মাৰ, মাছ ধৰ। খোৰালীজনী ভিনদেউ গৈ আহি সাবটি ল'ব। কেলা কি মজা লাগিব, ভাবিয়ে ভাল লাগিছে কেলা। ৰিয়েলত হ'লে কিমান মজা লাগিব।